নাগৰিক সুৰক্ষা মঞ্চৰ সংবাদমেল দুৰ্নীতিগ্ৰস্ত তুলিৰামৰ হলনি CM পাতক নিকা ভাৱমূৰ্তিৰ এগৰাকী নেতা সংসদৰ চেন্ট্ৰেল হলত মাজনিখা বলবৎ হল দেশৰ ঐতিহাসিক GST দেশজুৰি আনন্দৰ জোৱাৰ সমগ্ৰ ৰাজ্যজুৰি 68তম বন মহোৎসৱ সপ্তাহ উদযাপন আৰম্ভ নমস্কাৰ মই সঞ্চয়িতা তেৰণপিয়ে কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমুখ এতিয়া বিজং বাতৰি হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীত নিমজ্জিত দুৰ্নীতিগ্ৰস্ত প্ৰাক্তন CEM তুলিৰাম ৰংহাঙৰ পৰিৱৰ্তে নিকা ভাৱমূৰ্তি নেতা এগৰাকী পৰিষদৰ আগন্তুক নৱগঠিত বিজেপি শাসক দলৰ CEM পাতক এই অনুৰোধ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসলৈ নাগৰিক সুৰক্ষা মঞ্চৰ নেতা মহাজন ক্ৰোৰ ডিপু প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত নাগৰিক সুৰক্ষা মঞ্চৰ নেতাগৰাকীয়ে প্ৰাক্তন CEM তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে বহু কেলেংকাৰী তথ্য উন্মোচিত কৰি কয় যে তুলিৰামে কেৱল টকাৰ কেলেংকাৰী সংগঠিত কৰিছে এনে নহয় নাৰী কেলেংকাৰীতো জড়িত এনে নেতাক পুনৰ CEM পদত অধিষ্ঠিত কৰিলে কাৰ্বি আংলং প্ৰকৃতাৰ্থত বিকাশ কেতিয়াও নহব আগলৈ তথ্য সহকাৰে কেলেংকাৰীৰ নায়ক তুলিৰাম ৰংহাঙৰ পৰ্বটকাৰ সম্পত্তিৰ হিচাপ উন্মোচিত কৰাৰ সংবাদমেল ব্যক্ত কৰে নেতাগৰাকীয়ে মহাজন ক্ৰয় সংবাদমেলত সদৰি কৰিলে তুলিৰামে কেনেকৈ বহিৰৰ ভুৱা প্ৰতিষ্ঠানৰ নামত কোটি কোটি বিলৰ ধন কৰে আত্মহাত জলসিঞ্চন বিভাগৰ টেকনিক্যাল এডভাইজৰী চেয়াৰমেন তুলিৰাম ৰংহাঙে AIBP অধীনৰ 124টা স্কিমৰ 2013-14-15 টকা কেৱল ভুৱা কাম ভুৱা প্ৰতিষ্ঠান ভুৱা স্থানৰ নামত হৰকালে কোটি কোটি টকা এইদৰে সংবাদমেলত নাগৰিক সুৰক্ষা মঞ্চৰ নেতা মহাজন ক্ৰয় সদৰি কৰি প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ ভুৱা কামৰ নমুনা হিচাপে বৰলাংফেৰৰ 3খন গাঁও সামৰি কৰা লাংৱে জলসিঞ্চনত 9 কোটি টকা হৰকাইছিল যত কামৰ কোনো চিন মুকামে নাই ঠিক তেনেকৈ লোৱাৰ চিঠিঙতো কোনো কাম নকৰাকৈ 4 কোটি টকা আত্মহাত কৰিলে ৰংহাঙে নেতাগৰাকীয়ে এইবোৰ কেৱল উদাহৰণ হিচাপে দাঙি ধৰা বুলি কোৱাৰ লগতে কয় যে যত প্ৰকৃততে 50 বিঘা মাটি থাকে কিন্তু প্ৰাক্তন CEM ৰংহাঙে শ বিঘা দেখুৱাই আঁচনি তৈয়াৰ কৰি ভুৱা বিল বনাই টকা আত্মহাত কৰে আৰু এই সকলোবোৰ কাম বাহিৰৰ ভুৱা ফাৰ্ম ভুৱা প্ৰতিষ্ঠানৰ নামতহে কৰা দেখুৱায় যিবোৰ নাম কাৰ্বি আংলঙত কতো কোনো অস্তিত্ব নাই নাৰী কেলেংকাৰীতো জড়িত দুৰ্নীতিপৰায়ণ নেতাগৰাকীয়ে পৰিষদত শেষ কাৰ্যকালত পতঞ্জলি কোম্পানীৰ নামত 500 বিঘা ভূমি আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছিল এনেদৰে বহিৰাজ্যৰ কোম্পানী এটালৈ ইমান বৃহৎ পৰিমাণৰ ভূমি আবণ্টন দিয়া কাৰ্যক কেতিয়াও নাগৰিক সুৰক্ষা মঞ্চে সহ্য নকৰে বুলি স্পষ্টভাৱে সাংবাদিকসকলৰ আগত ব্যক্ত কৰে নাগৰিক সুৰক্ষা মঞ্চৰ নেতাগৰাকীয়ে হয় পৰিষদৰ নিৰ্বাচনী সভাবোৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে আগবঢ়োৱা ভাষণত সুন্দৰ কাৰ্বি আংলং গঢ়াৰ প্ৰতিশ্ৰুতিত উদ্বুদ্ধ হৈ কাৰ্বি আংলঙৰ ৰাইজে নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিজয়ী কৰিলে বিজেপি দলক এতিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ সময় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সভাপতি ৰঞ্জিত দাসৰ মাজত ইমানবোৰ ৰাজনৈতিক মেৰপেচ সহজ সৰল কাৰ্বি আংলং জনসাধাৰণে বুজিব নোখোজে বুজে মাথোন এইবাৰ এগৰাকী দক্ষ নিৰ্ভীক নিৰপেক্ষ নিকা এগৰাকী জনপ্ৰতিনিধিয়ে CEM হ'ব লাগে অনেক দিনৰ উৎকণ্ঠা আৰু কৌতূহলৰ অন্ত পেলাই শুকুৰবাৰৰ মাজনিশা অৰ্থাৎ 1 জুলাইত বলবৎ হল নতুন কৰ নীতি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ GSTৰ ওপৰত ঐতিহাসিক ভাৰুৱা ভাষণৰ পিছতে ৰাষ্ট্ৰপতি জ্যোতি বসুৱে মাজনিশা ঠিক 12 বজাত ঘণ্টা বজাই নতুন GST বলবৎ কৰে লগে লগে উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপৰাষ্ট্ৰপতি হামিদ আনসাৰী লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন প্ৰাক্তন প্ৰধানমন্ত্ৰী HD দেৱগৌড়াৰ লগতে বহু মন্ত্ৰী সাংসদৰ উপস্থিতিত ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰতবাসীৰ বাবে বলবৎ কৰে এই নতুন কৰ নীতি কেইবাটাও বিৰোধী ৰাজনৈতিক দলে এই নতুন কৰ নীতিক অসহযোগ কৰিলেও দেশবাসীৰ অধিকাংশ ভৱিষ্যত দ্ৰষ্টাই এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছে এখন দেশত এটাই কৰ নীতি যুগান্তকাৰী বুলি পৰিগণিত নতুন কৰ নীতি GST অৰ্থাৎ গুডছ এণ্ড সাৰ্ভিস টেক্স নতুবা সামগ্ৰী আৰু সেৱা কৰ এয়ানো প্ৰকৃততে কি এলৈ সৰ্বসাধাৰণ ৰাইজৰ মাজত উৎকণ্ঠাৰ শেষ নাই বহুত ব্যৱসায়ী সমগ্ৰ দেশজুৰি নতুনকৈ বলবৎ হোৱা কৰ নীতিক লৈ আশংকাও হৈছে হোৱাৰ কথাই
সাধাৰণ ৰাইজৰ এই নতুন কৰ নীতিক লৈ মনত উদয় হোৱা আশংকা কিছু লাঘৱ কৰাৰ প্ৰচেষ্টাত আমাৰ কাৰ্ড নিউজৰ সাংবাদিক ৰাতিশ ৰংভাৰে ডিপুৰ কৰ অধীক্ষক তুলেশ্বৰ পেগুৰ কাষ চাপে One nation, one tax, one market. Kematha ponpen. India na Prime Minister Narendra Modi ka dowe ajo zero pen labangso GST aputhak pangdak ponlo. Labangso pangdak pondet pen. Labangso along sonpho a category do. Labangso sonpho category long 0%, 5%, 12%, 18% la pen 28% an ke thak pondolo. Lase ahorbu lang pensi labangso tax tamere enpon po. India angkang along ans tami ke damtang penana por bange ke ongdun kapre ka state long a tax tami prexam en ponok to his tami tobe ajo jiro pen pangdak pondet pen apike India angkang pin nahok hormule pons ta jada hormule pons tami tax bang isivet en po lason da thaksi bang apans tami alang tum isia bipon lo la India angkang ke do ana tax bang along tami alang tum check punon check punon lapen ke tangka kereng punon lapen ke draft pusitame surike pen angsong ana bangke bengasor dengbon pe accept pon pe jongsi alang tum lapen ke ong pen jongsi thapon ji polote amethang online pensi methang business person tum methang online pensi payment pon po pusi bank tum bhan systeme lason si pathik pon camera person Stefan Teron penili ratis rongphak card news GST সন্দৰ্ভত সাংবাদিকৰ আগত কৰ অধীক্ষক গৰাকীয়ে খুব চমুকৈ কয় যে GST 5টা ভাগ বা ধৰণ আছে 0%, 5%, 12%, 18% আৰু 28%। আনহাতে নতুন কৰ নীতি অনুসৰি বেংকত টকা জমা নিধিৰ ওপৰতো পৰিৱৰ্তন হ'ব। বুজি পোৱা নোপোৱাটো পিছৰ কথা, কিন্তু এতিয়া যিটো আইন প্ৰডিউচ কৰিছে এই আইনটো আমাৰ নৰেন্দ্ৰ মোদী ছাৰে বহুত চিন্তা চৰ্চা কৰি এইটো আগবঢ়াইছে আৰু তেখেতে কৈছে যে এইটো টেক্সেই এটা ইতিহাস সৃষ্টি কৰিছে য'ত নেকি এখন দেশত মাত্ৰ এটা টেক্স হ'ব। গতিকে সেই বস্তুটো তেওঁলোকক ইতিমধ্যে আমি বিভিন্ন ধৰণৰ ইণ্টাৰভিউত কোৱা হৈছে, মিটিং মাটাংবিলাকত কোৱা হৈছে, কিন্তু তেখেতসকলে কেনেকৈ মানে হৃদয়ঙ্গম কৰিছে তেওঁলোকৰ কথা। আৰু যিটো নেকি এতিয়া টেক্স যিটো GST এনাউন্স কৰাৰ পিছত যিটো টেক্সটো বঢ়া আৰু কমাৰ বস্তুৰ লৈ চাই পেলাই হেৰি কৰিছে, কি বস্তু ইয়াৰ হেৰি কম আচলতে % বঢ়াই থাকে। এইটোতো 5টা লেভেলত টেক্স ষ্ট্ৰাকচাৰ হৈছে 0%ৰ পৰা ধৰি 28%লৈকে। 0% হৈছে, 5% হৈছে, 12% হৈছে, 18% হৈছে আৰু 28% হৈছে। 5টা লেভেলত 5টা ষ্টেজত টেক্সটো গভৰ্ণমেণ্টে ঠিক কৰিছে। গতিকে সেই বস্তুবিলাক এতিয়ালৈকে আমি 100% ক'ব নোৱাৰোঁ কিমান লাভ হ'ব কিমান লোকচান হ'ব, কিন্তু আমি যিটো দেখিবলৈ পাইছোঁ শেষ মুহূৰ্তত লাভেই হ'ব। GST আমাৰ বেংকত আমাৰ ষ্টেট বেংকত আমি যেনেকুৱা ধৰক আমাৰ কণ্ট্ৰলৰ পৰা আমি নিৰ্দেশ পাইছোঁ, সেই নিৰ্দেশ মৰ্মে আমি ইয়াতে বিজনেছ ইউনিটৰ পৰা 10,000 বা তাতকৈ তলত কেছ বা চেক বা ড্ৰাফ্ট যোগে আমি ল'ব পাৰোঁ। তাৰ ওপৰত যদি হয় বিজনেছ ইউনিটবিলাক নিজাকৈ একাউণ্ট খুলি ইণ্টাৰনেট ইনেবল কৰি থ্ৰু ইণ্টাৰনেট তেখেতসকলে পে'মেণ্ট কৰিব লাগিব। মই সেইটোৱে ধৰক এতিয়ালৈকে আমি জানো অনলাইন পে'মেণ্ট কৰিব লাগিব। উইথড্ৰলৰ কথাটো আমি এতিয়াতো কৰা নাই, এইটো উইথড্ৰলটো নহয়েই, কিন্তু পে'মেণ্টৰ যিটো পদ্ধতি সেই পে'মেণ্টটো 10,000লৈকে তেখেতসকলে চেক নহ'লে কেছ দিব পাৰিব। আৰু আমাৰ CBS চিষ্টেম যিহেতু ষ্টেট বেংকৰ CBS চিষ্টেম গোটেই কাণ্ট্ৰিতে ধৰক কভাৰ কৰা, গতিকে CBS চিষ্টেমত আমাৰ এইটো অলৰেডি তাৰ ড'ৰ অ'পেন কৰা হৈছে। গতিকে সেইটো ড'ৰত আমাৰ পে'মেণ্টটো সম্পন্ন কৰা হ'ব। বেংক ড্ৰাফ্ট, চেক আৰু নগদ টকা 10,000তকৈ অধিক নগদ টকা বেংকত জমা দিব নোৱাৰিব বুলি ষ্টেট বেংক অফ ইণ্ডিয়া ডিফু শাখাৰ মুখ্য পৰিচালক প্ৰবীণ কুমাৰ বাগলাৰীয়ে জানিব দিয়ে। যি কি নহওক GST বলবৎ হোৱাৰ লগে লগে সাধাৰণ দেশবাসীৰ মাজত কৰ সন্ত্ৰাসৰ অন্ত পৰিব। সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ অধিক হাৰত ক্ৰেতাই মূল্য ভৰিব নালাগিব। সেয়েহে এই নতুন কৰ নীতিৰে দেশত সমান বিকাশ আনৰ লগতে মুদ্ৰাস্ফীতি ৰোধ কৰাত সহায়ক হ'ব বুলি আশা কৰিব পাৰি। সমগ্ৰ অসমকে ধৰি বিভিন্ন জিলাত 68তম বন মহোৎসৱ সপ্তাহ উদযাপন উপলক্ষে 1 জুলাইত প্ৰথম কাৰ্যসূচীৰ শুভাৰম্ভ হয়। 1 জুলাইৰ পৰা 7 জুলাইলৈকে অনুষ্ঠিত ৰাজ্যজুৰি হ'বলগীয়া বন মহোৎসৱৰ সৈতে সংগতি ৰাখি ডিফুৰ বন সংমণ্ডলৰ অধীনৰ চেণ্ট্ৰেল ৰেঞ্জৰ কাৰ্যালয়ত বন মহোৎসৱ সপ্তাহ আৰম্ভ কৰে।
বিগত বহু বছৰৰ পৰা হেউজিয়া কাৰ্বি আংলং আৰু হেউজিয়া নহয় একাংশ স্বাৰ্থপৰ লোকৰ হাতত পৰি জিলাখনৰ বনাঞ্চল সম্প্ৰতি ধ্বংসৰ গৰাহত গছ-গছনিৰে ভৰা হেউজিয়া পাহাৰ এতিয়া টকলা পাহাৰলৈ পৰিণত হৈছে একালৰ সুন্দৰ আৰু আৰামদায়ক জলবায়ু এতিয়া উৎকট গৰম বাতাবৰণ হৈছে বৰষুণৰ পৰিমাণ অত্যন্ত কমি গৈছে গছ-গছনি কমি যোৱাত প্ৰতিনিয়ত জলবায়ুৰ পৰিৱৰ্তনে অনাগত ভৱিষ্যতত জিলাবাসীলৈ কঢ়িয়াই আনিছে ভাবুকি এই সন্দৰ্ভত চেণ্ট্ৰেল ৰেঞ্জাৰ শ্যামে তেওঁৰ ভাষণ প্ৰসংগত হেউজিয়া কাৰ্বি আংলং গঢ়িবৰ বাবে পথৰ দুয়োদাঁতিত চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহৰ চৌহদত বনাঞ্চলসমূহত বৃক্ষৰোপণ কৰিবলৈ সমূহ জিলাবাসীক আহ্বান জনায় পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Cut News Channel again Penali Tunghanang One Pillar, a structural the talent show. The artist Karbi traditional attire and its innovation. Jong sinang litung labang so a show long interested lote ladak screen long kipi a number along nang litung humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Ganj. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecho ajam thu tharmit adu thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji.
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে কাৰ্বি আংলং সদৰ চহৰ ডিফু বজাৰ এলেকাতে দেখা যায় অসম তথা জিলা পৰিষদ চৰকাৰৰ তথাকথিত বিকাশৰ চূড়ান্ত নিদৰ্শন কেইবাদিন ধৰি একেৰাহে বৰষুণ হলেই জিলাৰ সদৰ ডিফু চহৰ বজাৰ এলেকাৰ পথৰ হয় চৰম শোচনীয় অৱস্থা পথসমূহ পকাৰ নামত মাজে মাজে অহংখ্য দখাৱৈ আৰু একোটা খাৱৈত বোকা পানী চহৰাঞ্চলতে এই দুৰৱস্থা ভিতৰৰ গ্ৰামাঞ্চলৰ অৱস্থা কেনে হ'ব পাৰে হয়তো সকলোৱে জানে বিগত প্ৰায় 15 বছৰীয়া শাসনৰ কালছোৱাত পৰিষদৰ শাসক নেতাসকলে ৰাজ্যৰ উন্নয়নৰ হকে কাম কৰাৰ নামত কেৱল আভুৱাভাৰী পাৰ কৰিলে সময় জিলাবাসী ৰাজ্যৰ উন্নয়নৰ নামত কংগ্ৰেছৰ শাসক নেতাসকলৰ অধিকাংশই কেৱল ব্যক্তিগত জেপৰহে উন্নয়ন কৰিলে পৰিষদৰ অধীনস্থ গড় কাপ্তানি বিভাগ আৰু ডিফু টাউন কমিটিলৈ উন্নয়নৰ নামত পৰিষদলৈ আবণ্টিত কোটি কোটি পুঁজি ধন খৰচ হোৱাৰ খবৰ মাথোন প্ৰাপ্ত হয় Karbi Anglong Autonomous Council kalong pending kan truck camera truck unplay arta playing tanglo puai pitch da me Karbi Anglong a MP dipurong so pi along non anpis na towar ke cheleng towar mesen ave dipurong so pi pena ke lo ke heloving alam lo dipu angka alo ward number cap do labang so ward number cap angka along ans da me dipurong so pi non ana towar ke mesen ave non matilitum sitame thek ponong pola camera person Stefan Teron pen la towar kado ke heng no mukha paklang poje phanalang li phan chuning ripolo bangso towar non ke damtang SDC government adu ke ongdung towards the semar pon lola sonsi Congress government na chila det pens non toward along ans the ke heng no la sonsi litum thek polong non BJP government bang det pen sabka sath sabka vikas pualong alang litum athepi en pon pen ke ongdung rong su pialong ke pa me ponji phan al abolon ke bipado ponji phan alang litum towar ans the ke paching thur ponji phan alang litum bor ipon lo puai phisi the me pini ilitum non dak Karbi Anglong Autonomous Council long BJP government पे निकाल सिनांग चारी दे दफी तमे सबका साथ सबका विकास पो बांगले सबका साथ सबका विनाश पो बांग से नॉन इली तुम थे पलोंग लसे लबांग सो तोवार के सेमार पंजी फान alang तुम बड़ी बन पे जोंग सी लसो तोवार नोना सोन सी बनाई पन बम थे पलोंग बम बोलते रोंग सुपी के पचिंग थुर पंजी मंदे केदाम के बांग तोवार को सोन सी के मेसेन का तोवार इली तुम थे पलोंग पो कैमरा पर्सन ahin pen lak towar ke heng no so along an paklang pom bom lo las non ili tun theklong si labang so towar long tum kai ke sitame inghan dongwok inghan player wok towar ke wak ason si ili tum thek ponlong pasin non labang so towar ke cheleng atuma phan ili tum arjupan na acha nangli tum nangli pikam si klem ne nili auto si wek nangli tum la auto pen ke dam mot ko an ke siksa ko an ka tora do lo towar theng no pen ko तोवार के नुपे न जो गाड़ी मोटर मुखाते हैं नो पैसेंजर मुखा के थाप तुमंदा लो कॉस्टो चलो 700 का सिक्स साक को लो लसी तोवार बांग बनाई नॉन मीडिया लो बनाई पकानंग पो तेनांगली गवर्नमेंट थानाली हिन den ko pilo la so towar putha ke nije ponsi je council ke ili tumas council ke ninkan truck kebra truck an pleng alo lasi la so putha nangli tu ko pisi sarkar panon tu kon nilige sarkar bang ya ta pudunya thai be towar mong nang banai pite cholo gari motor ke solai phan pakalo te cholo lan velo Lason si ladak di purong supilong auto keve katum as sitame lason si ningje pon loje alang litum stame labang so towar ke no pena jok ke dam ke wang auto passenger ke thapon lapen hormu ke pon hot stame alang litum penan ka siksak dolo lasi laso alang litum ke pu rada phan mande sarkar pane chuning ri pon bangela lo labang so di purong supia towar prabjin pen na bonai pira ke dam ke wang ke do ke thak hormu ke vek gari ke vek mokha Awar sai long pon pame pusante alang litum ning in samji pusi alang litum ahin penstame rat ahin penstame chepaklang ponlo camera person Stefan Teron pen nili ratis rong par cab news tifu Rasta podolir unnoyonor namot jilakhonor hodor sohorate pothor ene durobostha Sok puwa bhagor olop borukhunate dipu bajar elakar byosto pothomuhor ki khusoniyo obostha olop borukhunate pray 10 gator dore khua ekuta khawait letera pani kenedore jama hoise এইদৰে বৰষুণ পৰিলে চহৰবাসী বিশেষকৈ পথচাৰী দুৰ্গতিৰ সীমা নোহোৱা হয়
এক ভয়াবহ বৃহৎ গাঁতৰ সৃষ্টি হৈছে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কাৰ্বি আংলঙৰ উত্তৰ বৰবিল আৰক্ষী চকীৰ অধীনৰ এই স্থানত পুৱা ৭ বজাত এখন টেম্পো লাগি ধৰে তাৰ পিছত প্ৰত্যক্ষ কৰা হয় বৃহৎ গাঁত কাৰ্বি আংলং ওপৰতো নিশা মুখলধাৰ বৰষুণ ফলত প্লাবিত হৈছে জিলাখনৰ বিভিন্ন প্ৰান্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত এই বৃহৎ আৰু দগাতে সমগ্ৰ এলেকাৰ পথচাৰী তথা গাড়ী চালকসকলৰ মাজত সৃষ্টি কৰিছে আতংক উত্তৰ বৰবিল আৰক্ষী চকীৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বৰ এই স্থানত আৰক্ষী আহি ৰঙা কাপোৰ আৰি আঁতৰি যায় যদিও বৰ্তমান সেইখিনি স্থানৰ ওচৰ পাজৰত নাই কোনো আৰক্ষী আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কোনো বিষয়া কৰ্মচাৰী যোৱাকালি হোৱা যি প্ৰচণ্ড যি বৰষুণ হৈ গ'ল তাতে পানী লেভেলো বাঢ়ি গ'ল সেইকাৰণে আমাৰ যিবোৰ কালভাৰ্ট আছে কালভাৰ্টৰ ওপৰত ভিতৰৰ পৰা কিছু ইৰোশ্যন হৈছে আৰু যাৰ কাৰণে তলত মানে মাটিবোৰ কাটি লৈ গ'ল আৰু কালভাৰ্টৰ অংশটো এইটোতো কৰিবই লাগিব মাজবি কৰিব লাগিব এইটোতো বৃহৎ গাঁত হৈছে আমি এতিয়া চেনকেবল বিচাৰি পঠাইছোঁ ওৱান ৱেত গাঁত হৈ গৈছে আৰু এটা চাইডতে যেন তেনে ওপৰফালে গৈ আছে কিন্তু সেইটো ফুপুলা হৈছে যিকোনো মুহূৰ্তত এক্সিডেণ্ট হ'ব পাৰে সেইটো তাৰ কাৰণে তাৎক্ষণিক ব্যৱস্থাটো কি হ'ব তাৎক্ষণিক আমি ব্যস্ত এই ৰাষ্ট্ৰীয় ঘাইপথটোৰে দৈনিক হেজাৰ হেজাৰ যান বাহন চলে বৰ্তমান 2-ৱে পথৰ 1-ৱে পথ বন্ধ হৈ আছে আৰু বাকী থকা অংশ ফুপুলা স্বৰূপ পৰিছে যিকোনো মুহূৰ্তত পথৰ সেই অংশ বহি যাব পাৰে আৰু ভয়ানক দুৰ্ঘটনাৰ কাৰণ হ'ব পাৰে বকলিয়াৰ পৰা ৰাজু কাঠাৰ কাট নিউজ বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰিয়াল দুবিত ঘটে ভয়াবহ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় ৭টাকৈ দোকান প্ৰাপ্ত বাতৰি অনুসৰি পুৱতি নিশা প্ৰায় ৩ বজাত দোকান কেইখনত জুই বিয়পি পৰে আৰু অৱশেষত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দোকান কেইখন বুকাজান CRPF কেম্পৰ সমীপত পথৰ দাঁতিত থকা দোকান কেইখনত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা দোকান কেইখন দাও দাওকৈ জ্বলি উঠা জুইৰ ভয়াবহতাত ওচৰ পাজৰৰ আৱাসীসকল সাৰ পাই উঠে সাৰ পোৱা আৱাসীসকলৰ মাজৰ কেইজনমানে জুইৰ ভয়াবহতা দেখিয়ে ফায়াৰ ব্ৰিগেডলৈ ততাতয়াকৈ ফোন কৰি জুই লগাৰ খবৰ দিয়ে কিন্তু ইতিমধ্যে ৭টাকৈ দোকানলৈ বিয়পি পৰা জুইৰ ভয়াবহতা ইমান বেছি হৈছিল যে ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পোৱা মানে জ্বলি চাৰখাৰ হয় ফায়াৰ ব্ৰিগেড বাহিনীয়ে জুই নিৰ্বাপন কৰিব পাৰিলেও জুই লগা দোকান কেইখনৰ এখনকো বচাব পৰা নগ'ল জুইত চাৰখাৰ হোৱা দোকান কেইখনৰ গৰাকী ক্ৰমে বিপ্লৱ দাস লিটন পাল সুমীৰ নন্দী সুবোধ দত্ত মিহিৰ মজুমদাৰ ৰাজ জুনিয়ৰ নন্দী সুদ দাস আদি অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ৩০ লক্ষাধিক মূল্যৰ সম্পত্তি লোকচান হোৱাৰ আশংকা কৰিছে আৰক্ষীয়ে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ